নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথিৰ পাঠ নং 4 দক্ষিণ আফ্ৰিকা পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা, যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ, এতিয়া আৰু তোমালোকে বেছি দেৰি নকৰি তোমালোকৰ পাঠ্যপুথিখনৰ পাঠ নং 4 দক্ষিণ আফ্ৰিকা পাত্ৰীৰ অনুশীলনী 1 উলিয়াই লৈ চোৱা। ইয়াত চোৱা, 1 নম্বৰত চোৱা, ইয়াত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত প্ৰশ্ন দিছে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? ইয়াৰ উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত প্ৰশ্ন দিছে হাইভেল্ড মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? ইয়াৰ উত্তৰত লিখিবা হাইভেল্ড মালভূমিখনক ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত প্ৰশ্ন লিখিছে বিগ 5 বুলিলে কি বুজা? ইয়াৰ উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী সিংহ, বাঘ, হাতী, গড় আৰু মহক একেলগে বিগ 5 বুলি কোৱা হয়। ইয়াৰ পাছত নেক্সট 2 নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত লিখিছে জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়? ইয়াৰ উত্তৰত লিখিবা জোহানেছবাৰ্গ নগৰখন 1886 খ্ৰীষ্টাব্দত সোণৰ খনিক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। সেইবাবে এই নগৰখনক সোণৰ নগৰ চিটি অফ গ'ল্ড বুলি জনা যায়। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা, ইয়াত লিখিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ। দেশখনৰ মাজভাগত সাগৰ পৃষ্ঠৰ পৰা 1200ৰ পৰা 1800 মিটাৰ উচ্চতাৰ হাইভেল্ড নামৰ এখন মালভূমি আছে, যাক ড্ৰাকেনছবাৰ্গ পৰ্বতমালাই আগুৰি আছে। দক্ষিণ পশ্চিম অংশত গ্ৰেট কাৰু আৰু লিটল কাৰু নামেৰে দুটা মৰুপ্ৰায় অঞ্চল আছে। দেশখনৰ পূব, দক্ষিণ আৰু পশ্চিম প্ৰান্তত প্ৰায় 2798 কিলোমিটাৰ জোৰা এটা দীঘলীয়া ঠেক উপকূল অঞ্চল আছে। দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখনৰ নাম হৈছে অৰেঞ্জ, যিখন ড্ৰাকেনছবাৰ্গ পাৰ্বত্য অঞ্চলৰ পৰা ওলাই এটলাণ্টিক মহাসাগৰত পৰিছে। দেশখনৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ। ইয়াত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ প্ৰায় 50 চেণ্টিমিটাৰ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে হ'ল তোমালোকৰ অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰসমূহ। এতিয়া আমি অনুশীলনী 2 কৰিম। তোমালোকে অনুশীলনী 2 উলিয়াই লৈ চোৱা। ইয়াত লিখিছে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰৰ প্ৰশ্ন লিখিছে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক নেলছন মেণ্ডেলাই নেতৃত্ব দিছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত প্ৰশ্ন দিছে উলডাঞ্জসকলে কেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল? ইয়াৰ উত্তৰত লিখিবা 1652 খ্ৰীষ্টাব্দত উলডাঞ্জসকলে কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত প্ৰশ্ন দিছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি? ইয়াৰ উত্তৰত লিখিবা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগ লোকসকলৰ দ্বাৰা গঠিত এটা ৰাজনৈতিক দল। ইয়াৰ পাছত নেক্সট 2 নম্বৰৰ প্ৰশ্নটিত চোৱা, ইয়াত লিখিছে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল? ইয়াৰ উত্তৰত লিখিবা দক্ষিণ আফ্ৰিকাত বগা ছালৰ শ্বেতাংগ লোকসকলে কলা ছালৰ কৃষ্ণাংগ লোকসকলৰ ওপৰত বহুতো অন্যায় অবিচাৰ কৰিছিল। কৃষ্ণাংগ লোকসকলক শ্বেতাংগ লোকসকলৰ পৰা নিলগাই ৰখা হৈছিল আৰু সামাজিক স্থানত তেওঁলোকে সমান অধিকাৰ পোৱা নাছিল। কেৱল শ্বেতাংগ লোকসকলকহে সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছিল। তদুপৰি শ্বেতাংগ চৰকাৰে 5 আইন নামৰ এখন কঠোৰ আইন প্ৰণয়ন কৰিছিল, যাৰ দ্বাৰা কৃষ্ণাংগসকলে সকলো সময়তে নিজৰ পৰিচয় পত্ৰ বহন কৰিবলগীয়া হৈছিল। এনেবোৰ বৰ্ণবৈষম্য নীতি আৰু শ্বেতাংগৰ স্বৈৰাচাৰী
শাসনৰ পৰিৱেশৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন গঢ়ি উঠিছিল। ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ 3 নম্বৰ প্ৰশ্নটি চোৱাই লিখিছে নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টোকা লিখা। ইয়াৰ উত্তৰত লিখিবা নেলছন মেণ্ডেলা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ অন্যতম প্ৰধান নেতা আছিল। তেওঁ দক্ষিণ আফ্ৰিকাত শ্বেতাংগ চৰকাৰৰ অৱদমনৰ বিৰুদ্ধে গঢ়ি উঠা বৰ্ণবাদ বিৰোধী আন্দোলনত শক্তিশালী নেতৃত্ব দিছিল। এই আন্দোলনৰ বাবে 1962 খ্ৰীষ্টাব্দত চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু ৰাজদ্ৰোহৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড দিয়ে। কিন্তু দেশজুৰি হোৱা প্ৰচণ্ড প্ৰতিবাদৰ ফলত 1990 খ্ৰীষ্টাব্দৰ 11 ফেব্ৰুৱাৰীত চৰকাৰে তেওঁক মুক্তি দিবলৈ বাধ্য হয়। কাৰামুক্ত হোৱাৰ পাছত তেওঁ শ্বেতাংগ চৰকাৰৰ সৈতে শান্তি আলোচনাত বহে, যাৰ ফলত দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যবাদৰ অৱসান ঘটে। 1994 খ্ৰীষ্টাব্দত সকলো বৰ্ণৰ লোকৰ অংশগ্ৰহণেৰে দক্ষিণ আফ্ৰিকাত যি নতুন চৰকাৰৰ গঠন হৈছিল তাত তেওঁৰ অৱদান আছিল অনস্বীকাৰ্য। ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল তোমালোকৰ চেপ্টাৰ 4ৰ কুৱেশ্যন আনচাৰসমূহ। এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।